হাই এভৰিৱান অসমীয়া বোৱাৰী মধুস্মিতাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ সম্পূৰ্ণ ব্যতিক্ৰমী ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাব। যদি কিবা ভুলো হয় আপোনালোকে শুধৰাই দিব বুলি আশা কৰিছোঁ। নমস্কাৰ, মোৰ নাম মধুস্মিতা ডেকা হয়, ডেকা বৰ্মন। আগতে ডেকা আছিলোঁ, এতিয়া বৰ্মন। ভিডিঅ'টো বনোৱাৰ আগতে মই আপোনালোকৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ। যদি ভিডিঅ'টো কিবা ভুল হয়, কিবা অপকাৰী হয়, আপোনালোকে মোক জনাব। মই আপোনালোকক কমেণ্ট কৰিব, লাগিলে ইনবক্সত মোক মধুস্মিতা বৰ্মন বুলি মই ফেচবুকত আছোঁ, মোক মেছেজ কৰিব। মই লগে লগে ভিডিঅ'টো ডিলিট কৰি দিম। তথাপি মই কিজানি কাৰোবাৰ সহায় হয় বুলি ভাবি মোৰ মনত আহি থকা কথা কিছুমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ। ভুল নুবুজিব। প্ৰথমে মই কৈ লওঁ, মই কোনো ডক্টৰ নহয়, মই কোনো নাৰ্ছ নহয়, মই কোনো মেডিকেল অফিচাৰো নহয়, মই মেডিকেল লাইনৰ মানুহো নহয়। তথাপি মই মোৰ 11 বছৰৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এটি ভিডিঅ' বনাব ওলাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো আঁকোৱালি ল'ব, চাব। বেয়া পালেও ক'ব, ভুল হ'লেও ক'ব, ভাল হ'লেও ক'ব। আজি মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ SLE বা লুপাছ বেমাৰৰ ওপৰত। মই নিজে ভুক্তভোগী, সেয়ে ভাবিলোঁ কিছুমান এক্সপিৰিয়েঞ্চ, কিছুমান কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমে কওঁ, SLE বা লুপাছ কি হয়। SLE মানে হয় এইটো অটো ইমিউনো ডিজিজ হয়। মানে এইটো এনেকুৱা এটা বেমাৰ মানে যি মানে ক'ব গ'লে, সহজ ভাষাত ক'ব গ'লে, নিজৰ দেহটোৱে মানে নিজৰ দেহৰ শত্ৰু। মানে আমাৰ বডিটোৱে মানে কিছুমান এনেকুৱা এণ্টিবডি ক্ৰিয়েট কৰে যিয়ে মানে আমাৰ বডিটোৰ এগেইনষ্টত মানে বডিটোৰ এগেইনষ্টে যায় আৰু মানে আমাৰ বডিটোক মানে ক্ষতি কৰে। যেনেকুৱাকৈ মানে এইয়া এণ্টিবডিবিলাকে আপোনাৰ শৰীৰৰ বিভিন্ন অংগত এটেক কৰিব পাৰে। ধৰি লওক আপোনাৰ কিডনি হ'ব পাৰে, ব্লাড হ'ব পাৰে, আপোনাৰ লাঞ্চ হওক, জইণ্ট হওক, মানে যিকোনো আৰু বডিৰ যিকোনো পাৰ্টত এটেক কৰিব পাৰে। কিন্তু এটা কথা সঁচা যে মানে একেলগে মানে গোটেইখিনি পাৰ্টত এটেক নকৰে, আপোনাক মানে লাহে লাহে এটেক কৰিব। কিন্তু মানে এইটো বেমাৰৰ মানে কিছুমান লক্ষণ মোক যিখিনি ডক্টৰে কৈছিলে মই সেইখিনি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। হয় যে মানে আপোনাৰ যদি সঘনাই মানে জ্বৰ হৈ থাকে, ধৰক আপোনাৰ জ্বৰ হৈছে, আপোনাৰ আজি জ্বৰ হৈছে, আপুনি এণ্টিবায়'টিক ল'লে, ডক্টৰক দেখালে, পেৰাচিটামল খালে, আপোনাৰ জ্বৰটো কমি গ'ল, ভাল হ'ল। আপোনাৰ আকৌ 15 দিন বা 1 মাহৰ পিছত আকৌ জ্বৰ উঠিলে, আপুনি আকৌ মেডিচিন খালে, ভাল হয়। এনেকুৱা ধৰণৰ মানে জ্বৰো মানে লং টাৰ্ম যদি ফিভাৰ হৈ থাকে তেতিয়াও মানে হ'ব পাৰে এনেকুৱা মানে বেমাৰ। আৰু আপোনালোকে যদি পানী বহুত সময় মানে আপোনালোকে কাপোৰে হওক বা পানীত যদি আপোনালোকে বহুত সময় মানে পানী লাৰি থাকে, তেতিয়া আপোনালোকৰ এই হাতবিলাক হেতা পৰি যোৱা বুলি যে কওঁ আমি, বহুত সময় পানী লাৰি থাকিলে এনেও হেতা পৰে, কিন্তু কিছুমানৰ যে কম সময়তে মানে হাতবিলাক হেতা পৰি যায়। আৰু আপোনালোকে যদি ৰ'দত যায় গ'লে এইবিলাক ঠাই যে এইবিলাক এনেকুৱা নাকটো আৰু এইখিনি বস্তু বাটাৰফ্লাই ৰেচেছ বুলি কয়, মানে পখিলা আকৃতিৰ এনেকুৱাকৈ তাৰমানে ৰঙা পৰি যায়। আৰু আপোনাৰ মানে গোটেই দেহটোতো মানে গাটো ৰাচেছ হ'ব পাৰে। আৰু আপোনাৰ বহুত দিনৰ পৰা ধৰি মানে আপোনাৰ গাঁঠিৰ বিষ, আপোনাৰ এইবিলাক জইণ্ট পেইন, আকৌ আপোনাৰ যদি উশাহ নিশাহ লোৱাত যদি আপোনাৰ এই পিঠিত যদি আপোনাৰ হেৰি হয়, কষ্ট পায়, এইবিলাক মানে চিণ্ডম বুলি মোক ডক্টৰে কৈছিলে। সেয়েহে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তেতিয়া মানে আপোনালোকে এইবিলাক লুপাছ বা মানে SLEৰ লক্ষণ বুলি কয়, তেতিয়া আপোনালোকে মানে পলম নকৰি ডক্টৰৰ ওচৰত গৈ ডক্টৰে কৰিব দিয়া পৰীক্ষাবিলাক কৰি ল'ব লাগে। আৰু এনেই এই বেমাৰটো ডক্টৰে কোৱা মতে 15 বছৰৰ পৰা 40 বছৰৰ মানুহৰ ভিতৰত বেছিকৈ হয়। আৰু মোৰ কেমেৰাটোত মানে মাখি এটাইও মানে ডিষ্টাৰ্ব কৰি আছে, হয় বুলি কয়। এই বেমাৰটো মানে ডক্টৰে কৈছিলে জেনেটিকো হ'ব পাৰে, জেনেটিক কাৰণো থাকিব পাৰে আপোনাৰ। তাৰপিছত আপোনাৰ বেক্টেৰিয়েল ইনফেকশ্যনো হ'ব পাৰে। আকৌ আপোনালোকে স্মক কৰা, বেছিকৈ ড্ৰিংকছ কৰা, বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে। আৰু মোক ডক্টৰে কোৱা মেইন এই দুটাই কাৰণ কৈছিলে, মানে বেক্টেৰিয়েল ইনফেকশ্যন আৰু মানে জেনেটিক
কাৰণ এই দুটা কাৰণত হ'ব পাৰে আৰু অৱশ্যে এই যদি সঠিক সময়ত যদি বেমাৰটো ধৰা পৰে তেতিয়া মানে ইয়াক মানে সাংঘাতিক ধৰণে কণ্ট্ৰল কৰি ৰাখিব পাৰি আৰু কণ্ট্ৰল হৈ থাকে। আজি অৱশ্যে মই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হৈছে আমি এই বেমাৰটোক লৈ মানে কেতিয়াও মানে ভয় কৰিব নালাগে, মানে নাৰ্ভাছ হ'ব নালাগে, ভয় কৰিব নালাগে। অৱশ্যে ভয় কৰা নাৰ্ভাছ হোৱাটো স্বাভাৱিক, কাৰণ আমি যেতিয়াই মানে এনেকুৱা চিমটম পাওঁ ডক্টৰৰ ওচৰত যাওঁ, ডক্টৰে যেতিয়াই আমাক ANA বা NT-DS DNA এইবিলাক টেষ্ট কৰিব দিয়ে, পজিটিভ আহে, তেতিয়া মানে ডক্টৰে আমাক এটা কথা মানে কৈ দিয়ে যে মানে আপুনি লাইফ টাইম মেডিচিন ল'ব লাগিব, আপুনি লাইফ টাইম চেৰট খাব লাগিব, এইটো বেমাৰ কেতিয়াও আপোনাৰ কিয়ৰ নহয়। এইটো কথা সঁচা, তেওঁলোকে মানে সত্যটোৱে কয়, কিন্তু ডক্টৰে মানে প্ৰত্যেকটো পেচেণ্টৰ আগতে কথাখিনি ক্লিয়াৰকৈ নকয়, কাৰণ ডক্টৰে আগতে চাই লয় পেচেণ্টটো মেণ্টেলি কিমান ষ্ট্ৰং হয়, মানে গোটেই কথাখিনি গম পোৱাৰ পিছত গোটেইখিনি পেচেণ্টটো কণ্ট্ৰল কৰিব পাৰিব নে নোৱাৰে, মানে চোৱাৰ পিছত গাৰ্জেনক কৈ দিয়ে। কিন্তু মানে কথাটো হৈছে যে আমি মানে ভয় কৰিব নালাগে। কি হ'ল, বেমাৰটো চবৰে হয় ন, এইটোও বেমাৰ। জ্বৰ যদি আপোনাৰ মাহৰ মূৰে মূৰে জ্বৰ হৈ থাকে, মাহে মাহে যদি আপোনাৰ মাহৰ মূৰত কাহ হৈ থাকে, আপোনাৰ জানো ভাল নহয়? আপুনি জানো ভাবে নেকি যে মোৰ কাহ ভালেই নহ'ব নেকি, জ্বৰ ভালেই নহ'ব নেকি? আপুনিতো চিধাই ভাবে জ্বৰ হৈছে, পেৰাচিটামল খাম, এণ্টিবায়'টিক খাম, ভালেই হৈ যাব। এইটোও ধৰি লওক তেনেকুৱাই বেমাৰ, জ্বৰৰ নিচিনাই ধৰি লওক, সাধাৰণ বেমাৰ। তো ভয় খাব নালাগে, যিমান পাৰে সিমান মানে কণ্ট্ৰল কৰি ৰাখিব পাৰে। অৱশ্যে আপুনি এই বেমাৰটো অকলে কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰে, আপুনি এজন ৰেমট'লজিষ্টৰ পূৰা মনিটৰত থাকিব লাগিব। আপুনি যেতিয়াই ডক্টৰৰ পৰামৰ্শ মতে আপোনাক যেতিয়াই ডক্টৰে মাতে, তেতিয়া আপুনি ডক্টৰৰ ওচৰত যাব লাগিব। আপোনাক মাহে মাহে মাতিব পাৰে, 3 মাহৰ মূৰতো মাতিব পাৰে, 6 মাহৰ মূৰতো মাতিব পাৰে, এসপ্তাহতো মাতিব পাৰে। আপোনাৰ কণ্ডিশ্যন চাই তেওঁলোকে আপোনাক মাতিব, যাব লাগিব। তেওঁলোকৰ এডভাইচ মতে তেওঁলোকে দিয়া গোটেইখিনি পৰীক্ষা কৰিব লাগিব, তেওঁলোকে যিখিনি টেষ্ট কৰিব দিয়ে, তেওঁলোকে যিখিনি মেডিচিন দিয়ে, গোটেইখিনি আপুনি কমপ্লিটলি মানে তেওঁলোকৰ অবজাৰ্ভেশ্যনত মানে গোটেইখিনি কৰিব লাগিব। তেতিয়া গৈ আপোনাৰ এই বেমাৰটো কণ্ট্ৰলত থাকিব। প্ৰথম অৱস্থাত আপুনি হতাশ হ'ব নোৱাৰিব, আপোনাক ধৈৰ্য লাগিব। মোৰ আজি 11 বছৰ হ'ল এই বেমাৰটোৰ লগত মই যুঁজি আছোঁ, যুঁজি থাকিম, আৰু মই যেতিয়ালৈকে জীয়াই থাকোঁ মই যুঁজি থাকিম। মই এটাই মনত মানে দৃঢ় বিশ্বাস লৈছোঁ, এই বেমাৰে মোক একো কৰিব নোৱাৰে, বেমাৰক মই কণ্ট্ৰল কৰিম। আপুনি নিজে ভাবকচোন বাৰু, আপোনাক যদি প্ৰথম অৱস্থাত 40-50 মিলিগ্ৰামকৈ চেৰট ল'ব দিয়ে, আৰু যদি আপুনি মানে গোটেইখিনি কাম সঠিকভাৱে ৰাখি আপুনি যদি 5 মিলিগ্ৰামলৈকে চেৰটটো নমাই আনিব পাৰে, আপুনি ভাবক আপোনাৰ বেমাৰটো আপুনি কিমান কণ্ট্ৰল কৰিছে। এতিয়া মই প্ৰথমে 40-50লৈকে মই লৈছিলোঁ চেৰট, এতিয়া মই বিশ্বাস কৰক ৰেগুলাৰ 5 mgকৈ চেৰট লওঁ, তাকো এটাকৈ, মানে অনলি 5 mg। HCQS লওঁ মই অকল 200, অকল এটা। তো মই কিমানখিনি কণ্ট্ৰল কৰি আছোঁ আপোনালোকৰ আগত মই এক্সাম্পল। 11 বছৰ হ'ল মই বেমাৰৰ লগত যুঁজি থকা, আপোনালোকে কিয় নোৱাৰিব? মানে মোৰ এই ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য হৈছে, মই যেতিয়াই মানে মই মেডিকেলত যাওঁ, মই চেকআপত যাওঁ বা কিবা টেষ্ট কৰিব যাওঁ, মই যেতিয়াই এনেকুৱা বেমাৰৰ পেচেণ্টবিলাক লগ পাওঁ, মানে তেওঁলোকে হতাশত ভোগে, মানে তেওঁলোকে এটাই ভাবে ভালেই নহয় বেমাৰটো, ভালেই নহয় দেখোন, আৰুনো কি চিকিৎসা কৰি থাকিম, এদিনটো মৰিবই লাগিব, মৰিবতো চবেই লাগিব, আপুনিও মৰিব, ময়ো মৰিম। কিন্তু কিয় আমি বেমাৰটোক কিয় মানে এগেইনষ্টত কিয় যুঁজিম? বেমাৰটোৰ এগেইনষ্টত যুঁজিব লাগিব ন, আমি নিজে কণ্ট্ৰল কৰিব লাগিব। নিজে যদি আপোনালোকে সদায় যদি হেল্ডি খাদ্য খায়, আপোনালোকে যদি সময়মতে টোপনি মাৰে, সময়মতে ভাত খায়, সময়মতে নিজৰ যিখিনি আপোনাৰ এক্টিভিটিছ এজন নৰ্মেল মানুহৰ দৰে আপোনালোকে কৰি যাওক। বেমাৰৰ কথা উৰাই দিয়ক, মানে মাইণ্ডতে নাৰাখিব যে মই বেমাৰী, এনেকুৱা কথা মনত ৰাখিবই নালাগে। আৰু ইয়াৰ মেইন মানে ডিছএডভান্টেজটো হৈছে এই বেমাৰটোৰ মানে ষ্টেজ লোৱা। মানে ষ্টেজ লৈ ডিপ্ৰেশ্যনত কেতিয়াও থাকিব নালাগে, তেতিয়া এই বেমাৰটো আপোনালোকৰ মেডিচিনে একো কাম নকৰে। আপোনালোকে মনত কেতিয়াও নাভাবিব যে মানে মই বেমাৰ হৈ আছে, মোৰ অমুক তমুক কিবা কিবি। অৱশ্যে মোৰ প্ৰথম অৱস্থাত মোকো তেনেকুৱা ছাপৰ্ট কৰা কোনো নাছিলে, মোক মানুহে অকল বেমাৰী বুলি কৈছিলে। কিন্তু এতিয়া মই মানে তেওঁলোকক প্ৰশ্ন কৰোঁ, মানে মোৰ 11 বছৰ হ'ল, মই নিজক কণ্ট্ৰল কৰি নিজৰ লগত যুঁজি মই এতিয়াও জীয়াই আছোঁ। যিবিলাক মানুহে মানে ভাবিছিলে মই 2-3 বছৰ জীয়াই থাকিম, আজি 11 বছৰ হ'ল মই যদি এটা বেমাৰৰ লগত যুঁজি আছোঁ, মই আৰু 20 বছৰ যুঁজিব কিয় নোৱাৰিম? পাৰিম, আপোনালোকেও পাৰিব। ভয় কৰিব নালাগে নহয়, বেমাৰহে। আজিকালি কেঞ্চাৰে ভাল হয়, আৰু এইবিলাকনো কি বেমাৰ? একদম মাইনৰ হয় এইবিলাক বেমাৰ। আপোনালোকে যদি ডক্টৰৰ এডভাইচ মতে ট্ৰিটমেণ্ট লৈ
আপোনালোকে যদি কণ্ট্ৰল কৰি ৰাখে তেতিয়াহ'লে এই বেমাৰটোৱে আপোনালোকক কেতিয়াও একো কৰিব নোৱাৰে। আৰু এটা কথা আপোনালোকক কৈ থওঁ, আপোনালোকে যেতিয়া চেৰত লোৱা বুলি গম পায় তেতিয়া যিখিনি মানে মানুহে জানে, মেডিকেল লাইনৰে হওক বা যোনে নহওক মানুহে জানে, মোৰ লগত হোৱা মই এক্সপিৰিয়েঞ্চ আপোনালোকক কৈছোঁ। মানে তেওঁলোকে আগতে ক'ব চেৰত লৈছাতো, চেৰত ল'লে চেৰতে মানে ফাৰ্মাচীত যদিও আনিব যাওঁ, ফাৰ্মাচীটো মোক কৈছিলে, মই তেওঁলোকক সঠিক উত্তৰটো দিছোঁ। মানে চেৰত যদি আনিব যোৱা ক'ব আৰু এই চেৰত নাখাবা, চেৰত খালে কিডনি বেয়া হ'ব, চেৰত খালে অমুক হ'ব তমুক হ'ব। কিন্তু চেৰত নাখালে যে আমাৰ যে বেমাৰটো কণ্ট্ৰল নহয়, যিটো এণ্টিবডি আমাৰ মানে দেহত ক্ৰিয়েট হয়, সেই এণ্টিবডিটোক কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণেতো আমি চেৰত খাব লাগিব। আৰু যদি আমি চেৰত নাখাওঁ, এণ্টিবডিটো আমাৰ যদি কণ্ট্ৰল নহয়, আমাৰ যদি সেই এণ্টিবডিটোৱে দেখোন আমাৰ বডিৰ পাৰ্টগিলা ডেমেজ কৰিব এই চেৰতে কৰাৰ আগতে। সেইকাৰণে কৈছোঁ আপোনালোকে ভয় নাখাব। মোৰ নিচিনা ভুক্তভোগীখিনিৰ কথা কৈছোঁ আৰু ভয় নাখাব। আপোনালোকক হয় অৱশ্যে কিয়ৰ নহয় পাৰ্মানেণ্টলি বেমাৰটো, কিন্তু আপোনালোকে এজন সুস্থ মানুহৰ দৰে জীৱন যাপন কৰিব পাৰিব। ইয়াত একো অসুবিধা নাই। মোকেই চাওকচোন, মই এতিয়া ল'ৰা সন্তানৰ এতিয়া মাতৃ। মই ভবা নাছিলোঁ মই যে মানে প্ৰথম অৱস্থাত যেতিয়া মই গম পাইছিলোঁ যে মোৰ এনেকুৱা হৈছে, মই যে বিয়া হ'ম, মই যে এটা ল'ৰা সন্তান হ'ব, মই ভবা নাছিলোঁ। কিন্তু এতিয়া মানে মই সম্পূৰ্ণ সুস্থ নহয় যদিও, সম্পূৰ্ণ সুস্থ বুলি ক'লে ভুল হ'ব, কাৰণ এই বেমাৰটোতো কেতিয়াও ভাল নহয়। তথাপি মই এটা নৰ্মেল জীৱন যাপন কৰি আছোঁ, মোৰ কোনো অসুবিধা নোহোৱাকৈ। সেয়ে মই ভাবোঁ আপোনালোকেও পাৰিব। মই হয়তো কাৰোবাৰ উদাহৰণ হ'ব পাৰোঁ বুলি ভাবিয়ে এই ভিডিঅ'টো বনালোঁ, কাৰণ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ মই এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি। কাৰণ মোৰ ইউটিউব চেনেল মই নতুনকৈহে খুলিছোঁতো। মই যেতিয়াই যাওঁ মানে মই হস্পিটেলত, মই মানে মানুহখিনি হতাশত ভোগা, চেকআপত যাব টান পায়, একেখিনি টেষ্টকে মাহে মাহে দিয়ে কাৰণে তেওঁলোকে কৰিব টান পায়। তেওঁলোকে কয় একেখিনি পৰীক্ষাকে কৰিব দি থাকে। মই নিজে লগ পাইছোঁ তেনেকুৱা মানুহ, সেইকাৰণে কৈছোঁ একেখিনি পৰীক্ষা কিয় কৰিব দিয়ে আপোনালোকক? ডক্টৰে আপোনালোকৰ বাহিৰৰ বস্তুখিনিহে দেখিব পাৰে, এক্সামিন কৰিব পাৰে। আপোনাৰ ব্লাডত কি হৈ আছে, ভিতৰত কি হৈ আছে, তেওঁলোকে সেইখিনি ধৰিব নোৱাৰে নহয়। সেইকাৰণে তেওঁলোকে আমাক টেষ্ট কৰিব দিয়ে, CBC কৰিব দিয়ে, LFT কৰিব দিয়ে, RBS, বহুত কিবা কিবি টেষ্ট কৰিব দিয়ে। কৰিবই লাগিব আপুনি কৰিলেহে আপুনি ঠিকে থাকিব। সেয়া আৰু মই এই পেচেণ্ট থকা মানে গাৰ্জেনখিনিকো কওঁ, আপোনালোকে মানে যিমান পাৰে সিমান পেচেণ্টখিনি এনকাৰেজ কৰিব। আপোনালোকে মানে কেতিয়াও তেওঁলোকক উপলব্ধি হ'ব নিদিব যে তেওঁলোকৰ গাত এনেকুৱা বেমাৰ আছে বা তেওঁলোকে মানে জীৱনত একো কৰিব নোৱাৰিব। এইবিলাক ভুল সিদ্ধান্ত। কাৰণ মই 2011 চনৰ পৰা বৰ্তমানলৈ মই পঢ়া শুনাও কৰিলোঁ, বিয়া বাৰুও হ'লোঁ, বৰ্তমান মই সংসাৰো চলাই আছোঁ, চব কৰি আছোঁ এজন নৰ্মেল মানুহৰ দৰে। আপোনালোকে কিয় নোৱাৰিব? পাৰিব। সেইটোৰ কাৰণে আৰু মোৰ আপোনালোকক মানে এটাই উদ্দেশ্য আছিলে, মানে ভিডিঅ'টো বনোৱা, যাতে আপোনালোকে মানে এই সাধাৰণ বেমাৰ এইবিলাক বুলিয়ে ভাবি লৈ মানে আপোনালোকে যাতে নৰ্মেল জীৱন এটা যাপন কৰিব পাৰে, তাকেহে মই মানে আপোনালোকক অনুৰোধ জনালোঁ। আৰু মোৰ অৱশ্যে মই কোনো মেডিকেলৰ মানুহ নহয়, মোৰ ইমান ডক্টৰী লাইনত কথা কোৱা হয়তো অধিকাৰো মোৰ নাই। তথাপি মই এই মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চখিনিৰ ফালৰ পৰা মানে মই আপোনালোকক এইখিনি কথা অৱগত কৰিলোঁ। যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰিব, আৰু যদি ভিডিঅ'টো গ্ৰহণযোগ্য নহয় আপোনালোকে মোক জনাব, মই ভিডিঅ'টো ডিলিট কৰি দিম। ময়ো নতুন ইউটিউবাৰ হয়, ময়ো ইমান নাজানো, তথাপি চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ কিবা অলপ আনিবৰ কাৰণে। পৰৱৰ্তী সময়ত মই আৰু কেইটামান এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাম। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব।